মইতো শুই আছিলো, তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহোঁ যে ইয়াত মানুহবোৰৰ চিটিকি পৰি আছে। দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে। এজনটো স্পটতে ডেথ হৈ গ'ল, বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে। আমি সকলো ৰাইজ মিলি কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলোৱে মেডিকেল পঠাই দিলোঁ। ডেথ হোৱাজনটো এতিয়াও পৰি আছে। আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈ থাকে। আজি কেইমাহমান আগতো এজন ডেথ হৈছে ইয়াত। গম পোৱা নাই না এতিয়া আমি কেনেকৈ কওঁ। ক'ৰ পৰা আহিছিল আপোনালোকে? ৰঙিয়া ষ্টেচনৰ পৰা ক'ত যাব? ডুমৰীয়া যাম এতিয়া গাঁৱত। আপোনালোক কেইজন আছিল গাড়ীখনত? পাহৰি গৈছোঁ মই এতিয়া, 6জন না 7জন আছিল। টেম্পোখনত অঁ আপোনালোকে বাহিৰত কাম কৰিব গৈছিল? অঁ বিহুৰ কাৰণে ঘৰত আহিছিল? অঁ মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহে। আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয়। তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4জন বহুত আঘাতপ্ৰাপ্ত হৈছে, মাথা ফাটিছে, ভৰি ভাঙিছে। মইতো শুই আছিলো, তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহোঁ যে ইয়াত মানুহবোৰৰ চিটিকি পৰি আছে। দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে। এজনটো স্পটতে ডেথ হৈ গ'ল, বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে। আমি সকলো ৰাইজ মিলি কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলোৱে মেডিকেল পঠাই দিলোঁ। ডেথ হোৱাজনটো এতিয়াও পৰি আছে। আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈ থাকে। আজি কেইমাহমান আগতো এজন ডেথ হৈছে ইয়াত। গম পোৱা নাই না এতিয়া আমি কেনেকৈ কওঁ। ক'ৰ পৰা আহিছিল আপোনালোকে? ৰঙিয়া ষ্টেচনৰ পৰা ক'ত যাব? ডুমৰীয়া যাম এতিয়া গাঁৱত। আপোনালোক কেইজন আছিল গাড়ীখনত? পাহৰি গৈছোঁ মই এতিয়া, 6জন না 7জন আছিল। টেম্পোখনত অঁ আপোনালোকে বাহিৰত কাম কৰিব গৈছিল? অঁ বিহুৰ কাৰণে ঘৰত আহিছিল? অঁ মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহে। আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয়। তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4জন বহুত আঘাতপ্ৰাপ্ত হৈছে, মাথা ফাটিছে, ভৰি ভাঙিছে। মইতো শুই আছিলো, তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহোঁ যে ইয়াত মানুহবোৰৰ চিটিকি পৰি আছে। দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে। এজনটো স্পটতে ডেথ হৈ গ'ল, বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে। আমি সকলো ৰাইজ মিলি কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলোৱে মেডিকেল পঠাই দিলোঁ। ডেথ হোৱাজনটো এতিয়াও পৰি আছে। আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈ থাকে। আজি কেইমাহমান আগতো এজন ডেথ হৈছে ইয়াত। গম পোৱা নাই না এতিয়া আমি কেনেকৈ কওঁ। ক'ৰ পৰা আহিছিল আপোনালোকে? ৰঙিয়া ষ্টেচনৰ পৰা ক'ত যাব? ডুমৰীয়া যাম এতিয়া গাঁৱত। আপোনালোক কেইজন আছিল গাড়ীখনত? পাহৰি গৈছোঁ মই এতিয়া, 6জন না 7জন আছিল। টেম্পোখনত অঁ আপোনালোকে বাহিৰত কাম কৰিব গৈছিল? অঁ বিহুৰ কাৰণে ঘৰত আহিছিল? অঁ মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহে। আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয়। তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4জন বহুত আঘাতপ্ৰাপ্ত হৈছে, মাথা ফাটিছে, ভৰি ভাঙিছে।